মদৰ আৱিষ্কাৰ কেনেকৈ হৈছিল আৰু মদটো কি বস্তু অতি প্ৰথমে পৃথিৱীত ক'ত মানে কেনেকৈ মদ বনাইছিলে তাৰ বিষয়ে আজি অলপ ক'ম। शाबाश बेटा बहुत बढ़िया मुन्ना। তো প্ৰথম মানে অতি ফাৰ্ষ্ট পৃথিৱীত মানে মদ বনাই এটা নাহৰ গছৰ তলত। अच्छा हमको सिखा रिया है। ডাঙৰ এটা প্ৰকাণ্ড নাহৰ গছৰ তলত এজন মানুহে তাতে মদ বনায়। সেই ডাঙৰ গছজোপাত মানে 4টা প্ৰজাতিৰ জীৱ জন্তু আছিল। 1 নম্বৰত আছিল কুলি, 2 নম্বৰত আছিল ভাটৌ, 3 নম্বৰত আছিল সিংহ আৰু 4 নম্বৰত আছিল গাহৰি। এই 4টা মানে প্ৰজাতিৰ সেই গছটোত আছিলে। এতিয়া যেতিয়া মদ বনাই আছিলে তেতিয়া মদ বনাই থকাৰ সময়ত মানে হঠাৎকে জুইটো মানে উঠি গছত পুৰা মানে গছত লাগি যায়। লাগি যোৱাৰ পিছত মানে গছত এই যিকেইটা জীৱ জন্তু আছিলে এখেতে মানে পুৰি একদম চাৰখাৰ হৈ একদম মানে নিমিষতে শেষ হৈ যায়। সেই 4টা প্ৰজাতিৰ মানে গোটেইকেইটা মৰাৰ পিছতে আত্মাকেইটা থাকে, সেই আত্মাকেইটা আহি মানে ক'ত এই মদৰ হাণ্ডিটোত সোমায়। তেতিয়াৰ পৰাই কিন্তু মদৰ হাণ্ডিটোত মানে সোমাইছে। সেইকাৰণে চাবচোন প্ৰথম 1 পেক খোৱাৰ লগে লগে যিকোনো মানুহ প্ৰথম 1 পেক খোৱাৰ লগে লগে একদম মিঠা মিঠা মাত দিব কুলিৰ দৰে। ये बड़ी अच्छी बात कही आप। শুনিলে ভালেই লাগে, পণ্ডিতৰ দৰে একেবাৰে। সুৰে বেলেগ তাৰ। যেতিয়া 2 পেক খাব তেতিয়া এটা কথাই বাৰ বাৰ টে 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 ভাটৌৰ দৰে টে টে কৰি থাকিব। এটা কথাই বাৰ বাৰ কৈ থাকিব। মানে মাথা নষ্ট কৰি দিয়ে। আৰু যেতিয়া 3 পেক খাব তেতিয়া সিংহৰ দৰে গৰ্জি উঠিব। মানে সি এতিয়া ৰজা। সিয়াৰ পাৱাৰ আহি গ'ল তাৰমানে। আৰু যেতিয়া 4 পেক খাব তেতিয়া একদম গাহৰিৰ দৰে যি ইচ্ছা তাকে কৰে। যিফালে যাব নকবি সেইফালেহে যাব। মানুহবোৰো একো নাচায়, গু গোবৰ একো নাচায়, চব খায় চব কৰে।